নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আৰু এটা নিযুক্তিৰ খবৰলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যোৱাকালি যিখন থাৰ্ড প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পালে, থাৰ্ড প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পিছত বহুতো নতুন প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত হৈছে। কাটঅফৰ যদি আমি ধৰণটো চাওঁ, অলপ তললৈ নামাৰ দেখা গৈছে। বহুতো জিলাত নতুন প্ৰাৰ্থীৰ নাম ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে। আৰু আজি 28 এপ্ৰিল তাৰিখে এটা অফিচিয়েল ৱেবছাইটৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন প্ৰকাশ পাইছে ডিৰ ফালৰ পৰা, যে নটিফিকেশ্যনটোত ইতিমধ্যে বহুতখিনি কথা অন্তৰ্ভুক্ত কৰিছে। যে আজি 28 তাৰিখে এখন অফিচিয়েল ৱেবছাইটৰ জৰিয়তে নটিফিকেশ্যনটো অলৰেডি প্ৰকাশ পালে। আজি 12 বজাত যিবিলাক মাল্টিপুল পোষ্ট আছে তাৰ পৰা পদ বা পোষ্ট চিলেকশ্যনৰ বাবে কি কৰা হ'ব, তেওঁলোকৰ লিংক এক্টিভেট কৰি দিয়া হ'ব। বহুতে কমেণ্ট কৰিছিল যে দুইটা যদি LP আৰু UPত ইতিমধ্যে ছিলেক্টেড হৈছে, আৰু ইতিমধ্যে ছিলেক্টেড হোৱাৰ পিছত যিবিলাক মাল্টিপুল পোষ্ট আছিল যে LP ল'ব নে UP ল'ব, তেওঁলোকক অলৰেডি আজি 12 বজাৰ পৰা ডিৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে এইটো নিজৰ পচন্দটো নিজে কৰাব পাৰিব। আজি 12 বজাৰ পৰা 28 তাৰিখ। আজি তাৰপিছত কৈছে যে যিবিলাক কেণ্ডিডেটৰ এতিয়াও উইথেল আছে, তেওঁলোকৰ যিহেতু অলৰেডি বেক অফিচ ভেৰিফিকেশ্যন চলি আছে, গতিকে বেক অফিচ ভেৰিফিকেশ্যন চলি থকাৰ পিছত হয়তো ফৰ্থ মেৰিট লিষ্টলৈকে উইথেল আঁতৰি যাব। আৰু যিসকলৰ অলৰেডি উইথেল আঁতৰি গ'ল, PW বা EBS কেটেগৰীৰ বহুতো দেখাত গৈছিল, এইখিনি অলৰেডি আঁতৰি গৈছে। তাৰপিছত আৰু ইয়াত এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যনটো জাৰি কৰিছে 6 নম্বৰত, যে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন। এইটো কি হ'ব, যে যিবিলাক কেণ্ডিডেটৰ এতিয়াও সন্দেহযুক্ত হৈ আছে কিবা ডকুমেণ্টছত যদি খেলি মেলি তেওঁলোকৰ পায় ডিৰ ফালৰ পৰা, তেওঁলোকে অতি সোনকালে কি কৰা হ'ব, ৱেবছাইটৰ জৰিয়তে তেওঁলোকে এখন পাব্লিছ কৰিব, শ্বৰ্টলি এখন কেণ্ডিডেট লিষ্ট পাব্লিছ কৰিব। আৰু ভেন্যুটো দিছে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন ফালৰ তেওঁলোকৰ ভেৰিফিকেশ্যন হ'ব ফিজিকেল 29 তাৰিখৰ পৰা 2 তাৰিখলৈকে হ'ব, 11 বজাৰ পৰা 5টালৈ। এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকে মনত ৰাখিব, যে যদি আপোনাৰ এইটো নাম অন্তৰ্ভুক্ত হয়, যদি লিষ্টত আপোনাৰ নাম আহি যায়, তেতিয়াহ'লে আপুনি কি কৰিব লাগিব, অৰিজিনেল কপিটো লৈ ল'ব, এপ্লিকেশ্যন যিটো কৰিছিল। তাৰপিছত যিখিনি ডকুমেণ্টছ আছে অৰিজিনেল, এইখিনি চেল্ফ এটেষ্ট কৰি ল'ব ফটোকপি, আৰু ফিজিকেল ভেৰিফিকেশ্যনৰ সময়ত এইখিনি আপুনি লগত কেৰি কৰিব। লগতে আৰু যিখিনি অন্যান্য যাৱতীয় তথ্য আছিল, EWS চাৰ্টিফিকেট হওক বা PW চাৰ্টিফিকেট হওক বা কাষ্টৰ যিখিনি চাৰ্টিফিকেট, এইখিনি গোটেইখিনি অৰিজিনেল কপি আৰু জেৰক্স কপি আৰু ফটোকপি আৰু আইডেণ্টি প্ৰুফ গোটেইখিনি আপোনালোকে লৈ 29 তাৰিখৰ পৰা 2 তাৰিখৰ ভিতৰত ভেৰিফিকেশ্যন কৰাব লাগিব, যদি আপোনাৰ নাম এইটো লিষ্টত অন্তৰ্ভুক্ত হয়। আৰু এইখিনিতে যদি আপোনালোকৰ কিবা গ্ৰিভেন্স ৰিহাৰ্চেল দিব লগা আছে, এইখিনি ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনত 2 তাৰিখৰ আগত এইটো কি কৰিব লাগিব, আপোনালোকে থাৰ্ড প্ৰভিজনেল মেৰিট লিষ্টৰ ওপৰত দিব পাৰিব। আজিৰ ভিডিঅ'টোৰ জৰিয়তে এইখিনি এটা তথ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এইখিনিতে এটা কথা কওঁ, যে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিব। আৰু আজিৰ ইমানতে এৰিছোঁ।